নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল, মোৰো ভাল। আজি মই চিম্পুল পচলা ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে সকলোৱে চাব আৰু খাব এনেকৈ। এয়া মই পচলা মিহি মিহিকৈ কাটি লৈছোঁ। পচলা গৰমত খাবলৈ ভাল। পচলাই বহুত হজম শক্তিও বঢ়ায়। মই এতিয়া কাটি লৈছোঁ। এয়া চাওক, মই পচলা ভাজিৰ কাৰণে পচলা আলু কাটি লৈছোঁ। এয়া আদা ৰচুন আৰু পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে দালি তিয়াই থৈছোঁ। এতিয়া আপোনালোকক মই এই ৰেচিপিটো দেখুৱাম, পচলাৰ ৰেচিপি। আপোনালোকে বনাই খাই চাব। এই পাতি দিলোঁ। এতিয়া কেৰাহী গৰম হোৱাৰ পাছত তেল দি দিছোঁ। তেলখিনি গৰম হৈ লওক। দালি, পচলা, আলু, নিমখ, হালধি গোটেইখিনি মই মিক্স কৰি দিলোঁ। এইফালে তেল গৰম হৈ গৈছে, পিঁয়াজ দি দিলোঁ। লগতে আদা ৰচুনখিনি দি দিছোঁ। এতিয়া কেঁচা গোন্ধ যোৱালৈকে ভাজি দিম। এয়া আদা ৰচুন পূৰা ৰঙচুৱা হৈ গৈছে। এতিয়া মই এইখিনি পচলাখিনি দি দিম। দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি লওঁ। মই ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ঢাকি দি তাৰ পৰা মই গৰম পানী উতলাই থৈছোঁ। গৰম পানী ব্যৱহাৰ কৰিম। পচলা খাবচোন, পচলা বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। ইউৰিক এচিড বাঢ়িলেও পচলা খালে ভাল হয় আৰু বহুতো ঔষধি গুণ আছে পচলাত। কৃমি পেলো নাইকিয়া হয় আৰু ইউৰিক এচিডো কমে পচলা খালে। আৰু গৰমত ঠাণ্ডা বস্তু খাব লাগে। এয়া এবাৰ ঢাকন খুলি লৰাই দিছোঁ আৰু অকণমান সিজাই লৈ পানী দিম। পচলাটো ভালকৈ কেঁচা গোন্ধটো যোৱাই পিনি পানী দিলে ভাল। বেছি পানীও নিদিওঁ, অকণমান পানী দিম। পচলা সিজি গৈছে। এতিয়া পানী অলপ দি দিছোঁ। ৰেডি হৈ গৈছে আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই, ধন্যবাদ।